হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এই যে এনেকুৱা কাপোৰবিলাক আমি কিনি আনো ৰেডিমেড ডাইৰেক্ট দোকানৰ পৰা। তো ইয়াতে মানে কি জানিব লগা এটাই কথা আছে যে এইফালে চাদৰৰ পটিটো যে থাকে, এইখিনি ছাইডৰ পটি মানে বহুত ওলাই থাকে। তাৰে লগতে এইটো মানে মেইন পটি চাদৰৰ এইটো মেইন পটি হ'লে জাপি ল'বলৈ মানে জাপি ল'লেও দেখাত বেয়া দেখে আৰু এইখিনি বগাখিনি বহুত ওলাই থাকে। তো ওলাই নাথাকিবৰ কাৰণে এইটো আমি এটা মানে কি কৰিম, এইটো আমি ছাইডত চিলাই দিম। এইটো আমি ছাইডত এনেকুৱা কৰি চিলাই দিম আৰু চিলাই দিলে কি হ'ব, দেখাটো ভাল দেখিব আৰু পটিৰ দৰে মানে ওজনো হৈ থাকিব আৰু ধুনীয়া লাগিব জাপি লওঁতে। তো আপোনালোককো দেখাইছোঁ চিলাই আৰু কেনেকুৱা লাগে ক'ব দেই। আৰু মোৰ ফাইনেলি চিলোৱা হৈ গ'ল। এইটো চাওক, ছাইডৰ পটিটো এতিয়া কেনেকুৱা লাগিছে, ল'বলৈও ভাল লাগিব আৰু দেখাতো ধুনীয়া দেখিছে। চাওকচোন কেনেকুৱা লাগিছে, ডাইৰেক্ট এতিয়া মানে কি মেইন পটিৰ দৰে হৈ গ'ল এইটো। তো এইখিনিয়ে মোৰ ভিডিঅ' আছিলে। ভাল লাগিলে লাইক কৰিব আৰু বেয়া লাগিলেও মৰম দিব। এইখিনিয়ে মোৰ ভিডিঅ'। বাই বাই।